মই শিখা আপোনালোক সকলোকে মোৰ চেনেল শিখামনি ক্ৰিয়েচনৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আগন্তুক ভোগালী বিহুৰ বহুত বহুত শুভকামনা জনাইছোঁ আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বিহু স্পেচিয়েল এবিধ ৰেচিপি আৰু সেয়া হৈছে চুজি আৰু নাৰিকলৰ লাডু গতিকে পলম নকৰাকৈ বলকচোন আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ ৰসকৰা বনাবৰ বাবে মই 3টা নাৰিকল ভালদৰে গ্ৰাইণ্ড কৰি লৈছোঁ আৰু লৈছোঁ 3 কাপ চেনি আৰু 1 কাপ চুজি আৰু এইখিনি মই এতিয়া একদম লো ফ্লেমত ভালদৰে প্ৰায় 35 পৰা 40 মিনিটমান সময় ভাজি লম এয়া প্ৰথমতে মই দিছোঁ নাৰিকলখিনি আৰু এতিয়া এইখিনি অকণমান লৰাই লম আৰু এতিয়া ইয়াতে দি দিলোঁ চেনিখিনি মই ভালদৰে এতিয়া লৰাই যেতিয়া অকণমান আঠা চেনিৰ পৰা চেনি পানীখিনি আঠা হৈ ডাঠ হ'ব তেতিয়াই মই ইয়াতে দি দিম চুজিখিনি এতিয়া মই এইখিনি ভালদৰে ভাজি লওঁ এয়া নাৰিকল আৰু চেনিখিনি ভালদৰে ভজা হৈ গৈছে আৰু মই এতিয়া ইয়াতে দি দিম চুজিখিনি মই একেবাৰে শুকান কেৰাহীত ভাজি লৈ গ্ৰাইণ্ড কৰি ৰাখিছিলোঁ কাৰণ যদি গ্ৰাইণ্ড কৰি ৰখা হয় তেতিয়া একদম মিহি হয় আৰু নাৰিকলৰ লগত চুজি দিছে নে নাই দিয়া সেয়া একদমেই ধৰিব নোৱাৰে একদম মিলি যায় আৰু খাবলৈ খুব ধুনীয়া লাডু হয় এইখিনিও মই প্ৰায় 3 মিনিটমান সময় লো ফ্লেমতে এইদৰে লৰাই ভাজি ল'ম এয়া মোৰ ভজা হৈ গৈছে দেখা পাইছে একদম মোৰ চুজি আৰু চেনি মিক্স হৈ গ'ল আৰু এতিয়া মই কেৰাহীখন জুইৰ পৰা নমাই এটা সাইজত এইদৰে লাডু বনাই যাম আৰু এয়া মোৰ লাডু বনোৱা হৈ গৈছে চাওক ইমান ধুনীয়া হৈছে একদম চকচকীয়া বগা হৈছে একেবাৰে শুদ্ধ নাৰিকলেৰে বনোৱাৰ দৰে আৰু খাবলৈ খুব টেষ্টি হয় আপোনালোকে যদি চুজি দি বনোৱা নাই তেতিয়াহ'লে এবাৰ চুজি আৰু নাৰিকলেৰে এইদৰে বনাবচোন বৰ ভাল পাব আৰু যদি আপোনালোকে বনায় তেতিয়াহ'লে মোক প্লিজ কমেণ্ট কৰি জনাব তেতিয়াহ'লে আজিলৈ বাই আকৌ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে